আজি আমি আমাৰ অসমৰ একমাত্ৰ ৰামচাৰ ছাইট দীপৰ বিললৈ আহিছিলোঁ। আৰু দীপৰ বিলটো একচুৱেলি এখন ৱাইল্ড লাইফ চেংচুৰী হয়, অনলি ৱেটলেণ্ড ৱাইল্ড লাইফ চেংচুৰী অসমৰ। আৰু ইয়ালৈ এনে নহয় যে আজিয়ে প্ৰথম আহিছোঁ, ইয়ালৈ আগত মই বহুতবাৰ আহিছোঁ। ইয়াত আনকি আমাৰ যেতিয়া ৱেটলেণ্ড ডে চেলিব্ৰেশ্যন হয়, ৱেটলেণ্ড ডে চেলিব্ৰেশ্যনত আমি ইয়াত অনুষ্ঠান কৰিছোঁ, প্ৰকৃতিৰ ওপৰত সজাগতা সভা অনুষ্ঠান কৰিছোঁ, কুইজ, চিত্ৰাংকন বা আধুনিক নৃত্য এনেধৰণৰ বিভিন্ন প্ৰতিযোগিতাও আমি আগত পাতিছোঁ। কিন্তু ইয়াত এতিয়া একচুৱেলি বেলেগ এটা কথাৰ কাৰণে মই ভিডিঅ'টো কৰিলোঁ যে এইটো একমাত্ৰ ৰামচাৰ ছাইট য'ত আচৰিত কথা, একমাত্ৰ ৰামচাৰ ছাইট য'ত মানে আমাৰ ডাম্পিং গ্ৰাউণ্ড আছে, জাবৰ পেলোৱা জেগা আছে। আৰু একমাত্ৰ ৰামচাৰ ছাইট যাৰ মাজেৰে ৰেলৱে ট্ৰেক গৈছে। এইটো NGTয়ে কেনেকৈ দিলে নাজানো। NGTয়ে দিয়াৰ আগতে ইয়াত বহুত হৈ হাল্লা হৈছিল, বহুত মানুহৰ কুৱেশ্যন আহিছিল। আৰু এই ৱাইল্ড লাইফ চেঞ্চুৰীখনত কোনে কেনেকুৱা ধৰণৰ কি কৰিলে, সেইটো এটা বহুত ডাঙৰ প্ৰশ্ন। অনাগত দিনত এই প্ৰশ্নটো হৈয়ে থাকিব, উত্থাপন হৈয়ে থাকে বা আমিও কৈ থাকোঁ। দ্বিতীয়তে এটা কথা, আমি যেতিয়া অধ্যয়ন কৰিছিলোঁ তেতিয়া আমি গম পাইছিলোঁ যে এই গোটেই দীপৰ বিলটোৰ যিটো পৰিসৰ, এই পৰিসৰটো প্ৰায় আপোনাৰ প্ৰায় 40 স্কোৱাৰ কিলোমিটাৰ আছিলে। কিন্তু আমাৰ যিখন প্ৰটেক্টেড ৱাইল্ড লাইফ চেংচুৰী সেইটো অনলি 4 স্কোৱাৰ কিলোমিটাৰ। তাকো এই 4 স্কোৱাৰ কিলোমিটাৰ এতিয়া কিন্তু সুৰক্ষিত নহয়। এই ভিডিঅ'টো কৰা আৰু এটা কাৰণ হ'ল সুৰক্ষিত নহয়। এইটো দেখিছে, ইয়াত বহুত ধুনীয়া গছ আছিলে। আমি যেতিয়া ভাগৰ লাগে, কিবা লাগে, আমি ৰাণীৰ ফালে আহিলে বা কিবা কাৰণত এইফালে আহিলে, চৰাই চাবলৈ আহিলে, ইয়াত জিৰণি লৈছিলে, বহুতে জিৰণি লৈছিলে। এটা সুন্দৰ স্থান হৈছিলে, কিন্তু এতিয়া নাই। ডেভেলপমেণ্টৰ কাৰণে ৰাস্তা বনাইছে, গোটেই পুৰণি গছ সকলো কাটি পেলাইছে। তো ইয়াত 2020 চনৰ কথা মোৰ এজন বন্ধু বা এনভাইৰমেণ্টেলিষ্ট হয়, আমি UNত একেলগে লগ পাইছিলোঁ। তেখেতৰ গৱেষণাৰ কাৰণে আহিছিল। তো আমি আহোঁতে তেতিয়াও দীপৰ বিলৰ বিষয়ে আমি বহুতখিনি কাম কৰিছিলোঁ আৰু বহুত বাৰ্ডছৰ ওপৰত তেতিয়া আলোচনা কৰিছিলোঁ। এতিয়া সেই বস্তুবিলাক আৰু বৰ্তমানৰ পৰিৱেশটো অলপ বহুত বেলেগ মানে পাৰ্থক্য এটা আছে। আৰু হাতীবিলাক প্ৰায় সেইফালে আহিছিল। আজি বহুত বেয়া লাগিছে, মোৰ বহুত বেয়া লাগিলে। গোটেই ৰাস্তাটোত ইমান এনক্ৰ'চমেণ্ট হৈছে, ইমান বিল্ডিং হ'ল, দীপৰ বিলৰ মাজলৈকে বহুত গুদাম হ'ল। নাজানো এইবিলাক কেনেকৈ হৈছে, আগতে আমি দেখা নাছিলোঁ। তাত বহুত ডাঙৰ গুদাম দেখিলোঁ, ম্যাদী মাটি নে অম্যাদী মাটি নাজানো। আৰু 4 স্কোৱাৰ কিলোমিটাৰ আমাৰ যিটো এতিয়া ৰিজাৰ্ভ হৈ আছে, এই ৰিজাৰ্ভটো অনাগত দিনত কি হয়গৈ ক'ব পৰা নাই। 40 স্কোৱাৰ কিলোমিটাৰৰ পৰা 4 স্কোৱাৰ কিলোমিটাৰ, আৰু এইটো একদম ভাল বাৰ্তা নহয়। অনাগত দিনবিলাকত আমি কেনেদৰে কি কৰোঁ নাজানো। আমাৰ কথাবিলাক আমি যিমান পাৰোঁ কৈ থাকোঁ প্ৰকৃতিবিদ হিচাপে। আৰু ৱেটলেণ্ড কনজাৰ্ভেশ্যনটো বহুত এচেঞ্চিয়েল। গোটেই এণ্টায়াৰ ইক'চিষ্টেম বায়'ডাইভাৰ্চিটিটো ৱেটলেণ্ডে বেলেঞ্চ কৰি থয়। আৰু হাতীবিলাক যেতিয়া ইয়ালৈ আহে, হাতীবিলাকে যেতিয়া ইয়াত নমাৰ লগে লগে কিছুমান বহুত চাইণ্টিফিক কথা আছে। হাতীয়ে যেতিয়া হাতীয়ে গুলি যেতিয়া খেলে বা তেওঁলোকে যেতিয়া সেই পদুম ভেটবিলাক যেতিয়া খায়, হাতী অহাৰ লগে লগে পানীটো যেতিয়া খেলে নহয়, অক্সিজেনটো এনহেঞ্চ হয় পানীত। অক্সিজেন এনহেঞ্চ হোৱাৰ লগে লগে ইয়াৰ যিবিলাক ধৰি লওক অন্যান্য মাছ আছে, ধৰি লওক বেলেগ জীৱ জন্তু, তেখেতলোকৰ কাৰণে খুব সুন্দৰ এটা পৰিৱেশ হয়। লগতে পৰিভ্ৰমী চৰাই বহুত আহে, প্ৰত্যেক বছৰে পৰিভ্ৰমী চৰাই আহে। এই বছৰ পৰিভ্ৰমী চৰাই অহাৰ সময়ত মই দীপৰ বিল আহিব নোৱাৰিলোঁ, মই বেলেগ এটা প্ৰজেক্টত আছিলোঁ। কিন্তু এইটো দুখৰ বিষয়। মোৰ লগত পাৰ্থ হাজৰিকা আছে, এনি ফাউণ্ডেশ্যনৰ পৰা। পাৰ্থ, কিবা ক'বা? কি ক'বা মানে, কোনো শব্দ নাই প্ৰকাশ কৰিবৰ কাৰণে। এই জেগাডোখৰত আগতে আমি যেতিয়া আহোঁ, ইমান ধুনীয়া এটা পৰিৱেশ, দুই চাইডে গছ আছিলে। মানে দীপৰ বিল বুলি ক'লে এই গছকেইজোপা, এই ৰাস্তাটো, এই পাহাৰ,
এই তুমি অকণমান এই পাহাৰটো যদি ভালকৈ চোৱা তুমি দেখিবা এইটো তাত হাতী এই চুচৰি যে আহে এই চুচৰি আহি সেই তেহেঁতি কোণাত তালে আহে আৰু ইয়াত গোটেই মেটেকা থাকে আৰু তেহেঁতি ইয়াত বছৰটোত বিশেষকৈ এই সময়খিনিত তেহেঁতি ইয়াত মেটেকা খাবলৈ আহে মেটেকা খায়, ভেট খায়, ভেট পদুম খায়। খায়। গতিকে এতিয়া ইয়াতে তুমি ইয়াতে দেখিছানে এই মস্ত ডাঙৰ এইখন মাটি খহাই আছে ইয়াত Excavator. প্ৰায় 50জোপাৰোকৈও বেছি গছ মোৰ মতে এইখিনিত কটা হৈছে প্ৰকৃতিক জখম দিয়া হৈছে, প্ৰকৃতিক দুখ দিয়া হৈছে, কিন্তু তাৰ পৰিপ্ৰেক্ষিতত আমি পলিচিছবিলাক কেনেকৈ বনাইছোঁ যে আহিবলগীয়া দিনত জেগাডোখৰ কি হ'বগৈ, এই গছকেইজোপা যে নাইকিয়া হ'ল তাৰ ৰিপ্লেচমেণ্ট আইডিয়লজি কি আছে, বা এইখিনি কৰাৰ আগতে কিবা চিন্তা চৰ্চা কৰি কৰা হ'লনে? যদি বিউটিফিকেশ্যনৰ নামত কৰিছে নে কমাৰ্চিয়েল এণ্ডৰ পৰা আপুনি চিন্তা কৰি এইটো কৰিছে ছিষ্টেমে যে ওচৰতে আপোনাৰ এইটো ৰেলৱে গোডাউন আছে, ওচৰে পাজৰে গোটেই গোডাউন হৈ গ'ল, এনক্ৰচমেণ্ট হৈ গ'ল, গতিকে ৰাস্তা পদূলি ডাঙৰ হ'ব লাগে, ব্যৱসায় বাণিজ্য বেছি হ'ব লাগে, কিন্তু এনেকুৱা ব্যৱসায়ো নালাগে যি ব্যৱসায়টোত প্ৰকৃতিক শেষ কৰি পেলায়। গতিকে প্ৰকৃতি থাকিলেহে আমি থাকিম, গছ থাকিলেহে আমি থাকিম, আৰু যেতিয়ালৈকে প্ৰকৃতি আছে তেতিয়ালৈকে মানুহ আছে। গতিকে খুব দুখৰ কথা, মই কিন্তু মই শব্দ বিচাৰি পোৱা নাই মই কি বুলি প্ৰকাশ কৰোঁ। ধন্যবাদ পাৰ্থ। আৰু একচুৱেলি পাৰ্থই বহুত ধুনীয়াকৈ কথাকেইটা ক'লে। সঁচাকৈ শব্দ বিচাৰি পোৱা নাই, ময়ো শব্দ বিচাৰি পোৱা নাই। আৰু যিটো পৰিৱেশ কি কাৰণে কৰিছে এইটো আমাৰ মাজত ইমান পলিচি প্লেনাৰ নাইকিয়া হৈ গৈছে। আমি অকল এটা বস্তুৱে দেখি আছোঁ যে গুৱাহাটীৰ ভিতৰতো গছ কটা, যিকোনো ৰাস্তা বনোৱাৰ নামত গছ কটা, কেৱল গছ গছ নকটাকৈ ডেভেলপমেণ্ট কৰাটো যেন এটা জটিল সমস্যা এটা যেন হৈ পৰিছে। আৰু এটা সময়ত আমি কি বাৰ্তা লৈ যাম, কেনেকুৱা ধৰণৰ বাৰ্তা নিম? আমাক ডেভেলপমেণ্ট লাগে, কিন্তু এনেকুৱাকৈ ডেভেলপমেণ্ট নালাগে যে বেলেগ এটা বা বিভিন্ন স্পেচিছত আমি দিগদাৰ কৰি আমাক ডেভেলপমেণ্ট নালাগে। আমাক তেনেকুৱা ডেভেলপমেণ্ট কাকো নালাগে। আৰু বিশেষকৈ অনলি ৰামচাৰ চাইট আৰু অনলি ৱেটলেণ্ড ৱাইল্ড লাইফ চেঞ্চুৰী ইন আছাম, ইয়াত আমাৰ আচলতে এইটো হ'ব নালাগিছিল। আৰু ইয়াৰ যিটো বহু ব্যক্তিৰ ইয়াত স্মৃতি আছে, সেই স্মৃতিবিলাক চাগে এতিয়া নোহোৱা হৈ যাব। অনাগত দিনত যদি প্লান্টেশ্যনো হয় সেইবিলাক ডাঙৰ হ'বলৈ বহুত দিন লাগিব। কিন্তু মই এটা অনুৰোধ জনাম, অনাগত দিনত এতিয়ালৈ যি হ'ল আৰু অনাগত দিনত কিবা এটা কৰাৰ আগত আমি এটা চিন্তা কৰিব হ'ল। আৰু এটা বস্তু দেখাই দিম, সেই ব্ৰিজখনৰ কথা মই আগতেও কৈছোঁ, সেইখন ৰেলৱে ব্ৰিজ, তো NGTয়ে কেনেকৈ পাৰ্মিশ্যন দিলে নাজানো। তাত এটা এলিফেণ্ট কৰিডৰ আছিলে, সেই এলিফেণ্ট কৰিডৰটো এতিয়া এক্সিষ্টিং আছে নাই ক'ব নোৱাৰোঁ। এই কামবিলাক যাতে অনাগত দিনত নহওক। আৰু আহক আমি সকলোৱে মানুহো প্ৰকৃতিৰ এটা সৰু অংশ দেই, ডাঙৰ অংশ নহয়। আমি সদায় সকলোৱে যেন প্ৰকৃতিৰ অংশ, ভাল এটা অংশ হৈ থাকোঁ। ইয়াকে কৈ মই মোৰ মনৰ কথাখিনি সামৰিছোঁ। ধন্যবাদ।